हेलो स्टूडेंट्स वेलकम टू माय यूट्यूब चैनल टीआर नॉलेज। तो स्टूडेंट्स आजर एटू भिडिओत आमी ड्रप दिया और बेटारमेंट दिया स्टूडेंट्सসকলৰ ভিতৰত কোনে স্কুটি লাভ কৰিব আৰু কোনে স্কুটি লাভ নকৰিব সেই বিষয়ে আলোচনা কৰিম। আৰু লগতে বেটাৰমেন্ট দিয়া স্টুডেন্টসকলৰ ভিতৰত যাৰ নাম নেকি স্কুটিৰ মেৰিট লিষ্টখনত আহিছে তো তেওঁলোকৰ স্কুটি লাভ কৰিব নে নাই বা তেওঁলোকৰ নাম যেহেতু মেৰিট লিষ্টত আহিছে তো এতিয়া তেওঁলোকৰ নাম মেৰিট লিষ্টৰ পৰা কটা যাব নেকি সেই সম্পৰ্কেও আলোচনা কৰিম। লগতে ড্ৰপ বা বেটাৰমেন্ট দিয়া ছোৱালীসকলৰ বাবে ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা এটা ভাল খবৰ আহি পৰিছে। তো সেই খবৰটো কি তোমালোকক সেইটো জনাম। তো ভিডিওটো অতি গুৰুত্বপূৰ্ণ হ'বলগীয়া আছে। তো ভিডিওটো অলপো স্কিপ নকৰাকৈ তোমালোক প্ৰথম পৰা শেষলৈকে চাই থাকিবা আৰু লগতে চেনেলত প্ৰথমবাৰৰ ভিজিট প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনে গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ আপলোডবোৰ তুমি সদায় পাই থাকিবলৈ সক্ষম হোৱা। তো বলা পলম নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো স্টুডেন্টস ফাৰ্ষ্ট আমি আলোচনা কৰিলোঁ যে এইবাৰ স্কুটিসমূহ কোনে কোনে লাভ কৰিব। তো তোমালোকে নিশ্চয় গম পাইছা যে চৰকাৰে সেইদিনা এটা নতুন স্কুটিৰ গাইডলাইন্স জাৰি কৰিলে স্কুটি পোৱা ছাত্ৰ ছাত্ৰীসকললৈ। আৰু সেই গাইডলাইন্সখনত তোমালোকৰ স্কুটিখন পাবলৈ কি যোগ্যতা লাগিব তাৰ পৰা আৰম্ভ কৰি একেবাৰে স্কুটিসমূহ বিতৰণ কৰালৈকে ধুনীয়াকৈ ডিটেইলছত দিয়া আছে। তো সেই গাইডলাইন্সখন নিশ্চয় তোমালোক চাইছা আৰু যদিহে চোৱা নাই মই এই স্কুটিৰ গাইডলাইন্সখনৰ ওপৰত এটা ডিটেইলছত ভিডিঅ' বনাই থৈছোঁ আৰু সেই ভিডিঅ'টোৰ লিংক এই ডেছক্ৰিপশ্যনত দিয়া আছে। এইটো ভিডিঅ'ৰ যদিহে তোমালোক চাব বিচাৰা এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংকত ক্লিক কৰি তোমালোক সেই ভিডিঅ'টো চাব পাৰা। আৰু যদিহে গাইডলাইন্সখন চাইছা তোমালোক তো তাত নিশ্চয় দেখা পাইছা ড্ৰপ আউট আৰু বেটাৰমেন্ট দিয়া ষ্টুডেণ্টসকলক স্পষ্ট কৰি উল্লেখ কৰা দিয়া হৈছে যে তেওঁলোকক স্কুটিসমূহ এইবাৰ চৰকাৰৰ ফালৰ পৰা দিয়া নহ'ব। কিন্তু ষ্টুডেণ্টছ ইয়াত এটা কণ্ডিশ্যন আছে ড্ৰপ আউট ষ্টুডেণ্টসকলক লৈ আৰু সেইটো লৈ বহুতো ষ্টুডেণ্টছে কনফিউজো হৈ আছে। তো ষ্টুডেণ্টছ এই গাইডলাইন্সখনত চৰকাৰে সেইসকল ড্ৰপ আউট ষ্টুডেণ্টছৰ কথা কৈছে যিসকলে নেকি ক্লাছ 11 পাছ কৰাৰ পিছত কণ্টিনিউৱাছলি 12টো পাছ কৰা নাই, অৰ্থাৎ মাজত যদিহে 1 বছৰ বা 2 বছৰ বাদ দি পুনৰ 12 এক্সাম দি পাছ কৰিছে তো সেইসকল ষ্টুডেণ্টছৰ কথা ইয়াত এইটো গাইডলাইন্সত তোমালোকক কোৱা হৈছে। তো যদিহে তুমি 10 পাছ কৰাৰ পিছত 1 বছৰ বা 2 বছৰ বাদ দিছা আৰু তাৰপিছত 11 পাছ কৰাৰ পিছত কণ্টিনিউৱাছলি 12ও পাছ কৰিছা তো চিন্তা কৰিব নালাগে, এই ছিষ্টেমৰ হ'লে তোমালোক নিশ্চয় স্কুটিখন পাবা। আৰু যদিহে আমি বেটাৰমেন্ট দিয়া ষ্টুডেণ্টসকলৰ কথা ক'ব যাওঁ তো বেটাৰমেন্ট দিয়া ছাত্ৰ ছাত্ৰীসকলক এইবাৰ স্কুটিসমূহ দিয়া নহয়। কিন্তু বেটাৰমেন্ট দিয়াৰ পিছতো যদিহে তোমাৰ নাম স্কুটিৰ মেৰিট লিষ্টত আহিছে তো চিন্তা কৰিব নালাগে, তেন্তে তুমি স্কুটিখন লাভ কৰিবলৈ সক্ষম হ'বা। আৰু ড্ৰপ বেটাৰমেন্ট বা ৰিএপ্ৰেঞ্চ দিয়া ছাত্ৰীসকললৈ ভাল খবৰ ইতিমধ্যে আহি পৰিছে যে স্কুটি নাপালেও তোমালোক চিন্তা কৰিব নালাগে, তোমালোক নিযুত মইনা আঁচনিভাৱে আবেদন কৰিব পাৰিবা আৰু মাহেকত 1250 টকা কৰি নগদ ধন নিজৰ একাউণ্টত লাভ কৰিবলৈ সক্ষম হ'ব। আৰু ইতিমধ্যে যেহেতু চৰকাৰে ক'লে যে 16 আগষ্টৰ পৰা তোমালোকৰ নিযুত মইনা আঁচনিৰ যি পত্ৰ বিতৰণৰ প্ৰক্ৰিয়া সেইটো কলেজে ষ্টাৰ্ট কৰিব আৰু 1 অক্টোবৰত প্ৰত্যেক ষ্টুডেণ্টছৰ অৰ্থাৎ ছাত্ৰীসকলৰ বেংক একাউণ্টত এই আঁচনিৰ ধন চৰকাৰে পঠিয়াব। তো যদিহে তোমাৰ নাম স্কুটিৰ মেৰিট লিষ্টত অহা নাই তো নিযুত মইনা আঁচনিৰভাৱে আবেদন কৰি নগদ টকা লাভ কৰিব পাৰা। তো ষ্টুডেণ্টছ আজিৰ ভিডিঅ'ত এইখিনি আছিল আৰু যদি ইয়াত তোমালোকৰ কিবা বুজি নোপোৱা থাকে প্লিজ কমেণ্ট কৰি জনাবা, মই তোমালোকৰ কমেণ্টৰ নিশ্চয় এনচাৰ কৰিম। আৰু যদিহে ভিডিঅ'টো ভাল লাগে প্লিজ ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু যদিহে চেনেলত প্ৰথমবাৰ ভিজিট কৰিছা তো প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তো আজিৰ ভিডিঅ'ত এইখিনি আছিল, পুনৰ লগ পাম এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ লৈ।